হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এটা সাধাৰণ ৰেচিপি, যিটো ফ্ৰেঞ্চবিনৰ এখন চব্জি বনাম। তাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। ফ্ৰেঞ্চবিনটো মই কেনেকৈ কাটোঁ, ইয়াৰ কটাৰ নিয়মটো মোৰ অলপ বেলেগ। ঠিক আছে বাৰু, তেতিয়াহ'লে মই এইখিনি ধুই মেলি কাটিং কৰি লওঁ। আৰু ইয়াত মই ধনিয়া লৈছোঁ, বিলাহী লৈছোঁ আৰু পিঁয়াজ একোটা লৈছোঁ। ৰেডি কৰি ল'লোঁ। এয়া ফ্ৰেঞ্চবিনখিনি মই কাটিছোঁ এনেধৰণে। আপোনালোকে এনেকৈ কোমলীয়া, সেইকাৰণে কোমলীয়া হৈ আছে বস্তু ফ্ৰেঞ্চবিনটো। মই ফ্ৰেঞ্চবিনটো এনেকৈ কাটিছোঁ, এনেকৈ মাজে মাজে কাটি পিনে এনেকৈ দীঘলকৈ মই থৈ দিওঁ, এনেকৈ দিওঁ। আপোনালোকে বাৰু কেনেকৈ কাটে, আচলতে চব্জিখন কটাৰ ওপৰতো বহুত নিৰ্ভৰ কৰে। আমি কেনেকৈ কাটোঁ তাৰ ওপৰতো এটা বেলেগ ধৰণৰ এটা তাৰমানে টেষ্ট হয়। এই ধৰণে দুফাল কৰি লৈ পিনে মই এই ধৰণে কাটিছোঁ। আৰু ইয়াৰ লগত মই দিছোঁ আলু, ঠিক তেনেধৰণে মিহি মিহিকৈ কাটি লৈছোঁ। মিহি মিহিকৈ আলু কাটি লৈছোঁ। আলুখিনিও মই দি দিম। এই চাইডে মই কেৰাহীখন পাতি দিলোঁ আৰু তাত মাষ্টাৰ অইলখিনি অলপ গৰম দিছোঁ। মাষ্টাৰ অইল গৰম হোৱাৰ পাছত মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰং হোৱালৈকে মই ইয়াত ফ্ৰাই কৰিম। এতিয়া মই অলপ পাঁচফোৰণ ইয়াত দিছোঁ। পাঁচফোৰণ দিলে তাৰমানে চব্জিখন ভাল লাগে, এটা স্মেল এটা আহে। বিলাহীখিনিও মই এড কৰি দিলোঁ। বিলাহীখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। আৰু বিলাহী তাৰমানে ওপৰৰ ছালখন মই আগতে এৰাই লৈছোঁ দেই। তাৰপিছত পাতল পাতলকৈ কাটি লৈছোঁ। বিলাহীখিনি অলপ সিজিবলৈ দিম, কাৰণ কিছুমান ধাৰণা আছে যে বিলাহী দিলে চব্জিখন ভালকৈ নিসিজে, কিন্তু সেইটো কথা নহয়। বিলাহীখিনি ভালকৈ যেতিয়া আমাৰ সিজি যাব, তাৰপিছত আমি তাত চব্জিখিনি এড কৰি দিম। আৰু তেনেকৈ কৰিলেও তাৰমানে চব্জিখিনি পূৰা সময়মতে সিজি যায়। এতিয়া মই ইয়াত চব্জিখিনি দি দিলোঁ, ফ্ৰেঞ্চবিন আৰু আলু। অলপ হালধি দিলোঁ। আৰু এইটোৱে মই অলপ মছলা, অকল মই এটা মছলাই ইউজ কৰোঁ, বৰ বেছি মছলা আমি নাখাওঁ, কমেই খাওঁ। যেনে কিটচেন কিং মছলাটো মই ইউজ কৰোঁ বেছিভাগ। আৰু এয়া দিছোঁ মই কাশ্মীৰী লাল মিৰ্চ। এইদৰে চব্জিখন মই বনাইছোঁ। আৰু এখন সাধাৰণ চব্জি বুলিও আপোনালোকে ক'ব পাৰে। আৰু চব্জিৰ আচলতে টেষ্টটো আহে চব্জি কটাৰ ওপৰত। চব্জি আমি যেনেধৰণে কাটোঁ তেনেধৰণে চব্জিৰ টেষ্টটো বৃদ্ধি পায়। এতিয়া মই ইয়াত অলপ নিমখ দিলোঁ। পানীটো মই এড নকৰোঁ চব্জিত, কাৰণ পানী দিলে চব্জিখন ইমান টেষ্টি নহয়। আৰু পানী নিদিয়াকৈ যদি আপোনালোকে একেবাৰে চিমত যদি আপোনালোকে কুক কৰে, তেতিয়াহ'লে চব্জিখন লাহে লাহে সিজিব, কিন্তু টাইম লাগিব, কিন্তু টেষ্টি হয়। আৰু নিমখ দি দিয়াৰ পাছত ইয়াত এনেও এটা তাৰমানে চব্জিৰ পৰা অলপ পানী ওলাই, নহয় জানো, সেই পানীতে সিজি যায়। এয়া ফ্ৰেঞ্চবিনৰ চব্জিখিনি হৈ গ'ল। যেতিয়া মই এইদৰে এখন প্লেটত উলিয়াই ল'লোঁ, আৰু মই ইয়াত গাৰ্নিছ কৰি দিলোঁ অকল ধনিয়া দি পিনে। চব্জিখন এইদৰে বনালোঁ, কাৰণ ইয়াত মই অলপো পানী দিয়া নাই আৰু কম চিমত সিজাইছোঁ। আৰু সেইকাৰণে তাৰমানে অলপ টাইম লাগে, কিন্তু চব্জিখন খাবলৈ কাৰণে টেষ্টি হয়। আৰু চব্জিটো টেষ্ট হোৱাৰ আৰু এটা কাৰণ আছে চব্জি কটাৰ ওপৰত। চব্জি বহুত ধৰণে আমি কাটোঁ, নহয় জানো। আমি ফ্ৰেঞ্চবিনটো আগতেতো মই সৰু সৰুকৈ কাটিছিলোঁ একদম। তাৰপিছত মই এই ধৰণে কাটিব ল'লোঁ, দীঘল দীঘলকৈ। দেখিবলৈও ভাল লাগে আৰু বস্তুটো টেষ্টটো অলপ বেলেগ হয়, তাৰমানে ভাল লাগে আৰু অলপ বেলেগ টেষ্ট এটা পোৱা যায়। এইদৰে আজি আপোনালোকৰ লগত এটা চিম্পুল ৰেচিপি মই শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, বেল আইকনটো যাতে টাচ কৰে। এইটো মোৰ অনুৰোধ আপোনালোকলৈ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ। আল্লাহ হাফিজ।